আজি কোকৰাঝাৰ টাউনৰ মাঝমজিয়াত আমাৰ খুদাবন্ধা ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। কোকৰাঝাৰৰ আমাৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আৰু আমাৰ সকলোৰে এটা ইনিচিয়েটিভত আজি সেই প্ৰতিমূৰ্তিটো ইয়াতে স্থাপন কৰা হৈছে। আমাৰ ইয়াত এটা ন্যাস আছে। এই ন্যাসে বহু বছৰ ধৰি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ইয়াত এটি প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথাটো বহুত দিনৰ পৰা আশা কৰিছিলে আৰু এই কথাটোকে আমাৰ বিধায়ক ডাঙৰীয়াই উপলব্ধি কৰি আমি সকলো আলোচনা কৰি আজি ইয়াত খুদাকণ্ঠাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু প্ৰথম তেনেকুৱা সুন্দৰ এটা প্ৰতিমূৰ্তি আজি কোকৰাঝাৰত স্থাপন হোৱাটো আমাৰ মাজত সমন্বয়, আমাৰ মাজত মানৱতা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বড়োলেণ্ডখন যে এটা সমন্বয় ক্ষেত্ৰ ইয়াৰ এটা ডাঙৰ উদাহৰণ দাঙি ধৰিছে আৰু এই প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছতে নতুন এটা অধ্যায় আমাৰ বিটিআৰ অঞ্চলত আৰম্ভ হ'ব। দীঘলীয়া সময় এটা আমাৰ এটা মানসিক দ্বন্দ্ব চলি আছিলে। সেই মানসিক দ্বন্দ্ব বিভিন্ন কথা বুজি পোৱা বুজি নোপোৱা বহুত মানুহৰ বিভিন্ন কথাৰ কাৰণে আমাৰ যি বুজাপৰা যিটো বুজাপৰাটো লাহে লাহে এটা ডাঙৰ গেপ হৈ গৈছিলে, কিন্তু লাহেকৈ আমি অসমৰ এই যিটো ক্ষেত্ৰখনত আমাৰ অসমৰ ৰাজ্যৰ চাৰিসীমাৰ ভিতৰত খুদাকণ্ঠাৰ যিটো শ্ৰদ্ধা হ'ব লাগে, যিহেতু তেখেতে মানৱতাৰ কাৰণে, মানৱ জাতিৰ কাৰণে, অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ কাৰণে বহুতখিনি অৱদান দি গৈছে আৰু সেই অৱদানটো লৈ পেলাই আমি আজি আমাৰ এটা সঠিক পথত সকলো আগবাঢ়ি আছে। সমন্বয়ৰ গঢ়াৰ কাৰণে সকলো আজি আগবাঢ়ি আহিছে। গতিকে এই প্ৰতিমূৰ্তি উন্মোচন কৰা, প্ৰতিমূৰ্তি স্থাপন কৰা এই কাৰ্যই আমাৰ সমন্বয় ক্ষেত্ৰত আৰু দুখোজ আগবাঢ়ি লৈ যাব, সেইটো মই আশা কৰিছোঁ। ভূপেন হাজৰিকাৰ 100টা গীত বড়ো ভাষাত অনুবাদ কৰিব লাগে বুলি মানে আশা প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত বিটিচি চৰকাৰে কিবা ব্যৱস্থা নিশ্চয় আমি কৰিব লাগিব, কাৰণ তেখেতৰ যিটো গীত আছিলে, কবিতা আছিলে, এইটো হ'ল এটা ইউনিভাৰ্চেল এটা থট আৰু আইডিয়া আছে। বিশ্বৰ মানুহক মানৱতাৰ এটা এনাজৰীৰে জুৰি পেলাই আগবাঢ়ি লৈ যোৱাৰ এটা ডাঙৰ এটা এপ্ৰ'চ এটা ডক্টৰ ভূপেন হাজৰিকাৰ কবিতাত আমি দেখিবলৈ পাওঁ, তেখেতৰ গীত মাতত। গতিকে এইটো বড়ো ভাষাত অনুবাদ কৰা আৰু বিভিন্ন ভাষাত অনুবাদ কৰিলে এইটো মানৱ জাতিৰে লাভ হ'ব, সমাজৰে লাভ হ'ব, এইটো আমি বিচাৰোঁ। নিশ্চয় ডক্টৰ ভূপেন হাজৰিকাৰ কবিতা বড়ো ভাষাত ট্ৰেন্সলেট কৰাত আমাৰ বিটিআৰ চৰকাৰে সহায় কৰে। হাজৰিকাদেৱৰ এটা প্ৰতিমূৰ্তি কোকৰাঝাৰ চহৰত উন্মোচন কৰা হ'ল। মই ভাবোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি থকা অসমবাসী ৰাইজৰ যি শ্ৰদ্ধা, তাৰেই আজি প্ৰতিফলন চাৰিওফালে ঘটিছে। আজি দিনটোত গোটেই অসমতে তেখেতৰ এই পুণ্যতিথিক লৈ বিভিন্ন ধৰণৰ অনুষ্ঠান কৰা হৈছে। মই ভাবোঁ এইটো এটা বৰ ভাল পদক্ষেপ লৈছে কোকৰাঝাৰত, যে ভূপেন হাজৰিকাদেৱৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। আটাইকে মই কোকৰাঝাৰবাসী ৰাইজৰ লগতে যিসকল ব্যক্তি জড়িত আটাইকে মই ধন্যবাদ জনাইছোঁ।